নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে আমাৰ চেনেল। আজি আমি লৈ আহিছোঁ অসমৰ একেবাৰে তাজা খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা, চৰকাৰী আঁচনি আৰু সাধাৰণ মানুহে কেনেকৈ লাভৱান হ'ব পাৰে সেই সম্পূৰ্ণ আপডেট। সৰ্বপ্ৰথমে ডাঙৰ খবৰ। অসমত পুনৰ এনডিএ চৰকাৰ গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন উন্নয়নমূলক সিদ্ধান্ত ঘোষণা কৰিছে। চৰকাৰে আগন্তুক দিনত 2 লাখ চাকৰিৰ লক্ষ্য লৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও চৰকাৰী খৰচ কমাবলৈ নতুন নিয়ম আৰম্ভ হৈছে। চৰকাৰী বাহনৰ ইন্ধন ব্যৱহাৰ 20% কমোৱা, অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ বন্ধ কৰা আৰু অনলাইন মিটিং বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আন এটা ডাঙৰ আপডেট হৈছে মহিলাসকলৰ বাবে অৰুণোদয় আঁচনিৰ অধীনত বহু পৰিয়ালে পুনৰ সুবিধা লাভ কৰিব। যিসকল পৰিয়াল এতিয়াও আবেদন কৰা নাই, তেওঁলোকে নিকটস্থ পঞ্চায়ত অথবা CSC কেন্দ্ৰত যোগাযোগ কৰি নিজৰ নাম যাচাই কৰিব পাৰে। এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে আৰ্থিক সহায় লাভ কৰি বহু পৰিয়াল উপকৃত হৈ আছে। যুৱ সমাজৰ বাবে সুখবৰ। চৰকাৰে দক্ষতা উন্নয়ন, স্বনিয়োজন আৰু নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে বিশেষ সহায়ৰ কথা কৈছে। যিসকল শিক্ষিত বেকাৰ যুৱক-যুৱতীয়ে নিজৰ ব্যৱহাৰ আৰম্ভ কৰিব বিচাৰে, তেওঁলোকে চৰকাৰী লোন আৰু ট্ৰেইনিং সুবিধাৰ লাভ ল'ব পাৰিব। কৃষকসকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ আহিছে। কিষাণ আৰু ৰাজ্য চৰকাৰৰ কৃষি সহায় আঁচনিৰ টকা বহু জিলা লোকৰ একাউণ্টত জমা হ'ব আৰম্ভ হৈছে। যিসকল কৃষকে এতিয়াও KYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকে অতি সোনকালে সম্পূৰ্ণ কৰক, নহ'লে কোষটো বন্ধ হৈ যাব পাৰে। স্বাস্থ্য খণ্ডতো নতুন পদক্ষেপ দেখা গৈছে। গুৱাহাটীতে ভিত্তিক নতুন ডিজিটেল বেংকিং শাখা উদ্বোধন কৰা হৈছে, যাৰ ফলত অনলাইন লেনদেন আৰু বেংকিং ব্যৱস্থা অধিক সহজ হ'ব। ডিজিটেল সেৱাৰ জৰিয়তে সাধাৰণ মানুহে ঘৰত বহি দি বহু কাম কৰিব পাৰিব। বন্ধুসকল, চৰকাৰী আঁচনিৰ সঠিক তথ্য জানি আবেদন কৰিলে আপুনিও লাভৱান হ'ব পাৰে। কোনো ভুল তথ্যত বিশ্বাস নকৰিব। অফিচিয়েল ঘোষণা আৰু বিশ্বস্ত উৎসৰ তথ্যহে অনুসৰণ কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি লগত থাকক। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আজি 17 মে 2026 অসমৰ কিছুমান ডাঙৰ আৰু তাজা খবৰ লৈ আমি উপস্থিত হৈছোঁ। সৰ্বপ্ৰথমে এক দুখজনক খবৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন বাইক দুৰ্ঘটনাত 2জন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন মহিলা গুৰুতৰভাৱে আহত হৈছে। ঘটনাটোৰ পিছতে স্থানীয় লোকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু অঞ্চলটোত পথ সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ দাবী তুলিছে। আনহাতে কোকৰাঝাৰ নেক্সট 17টা সংঘটিত আন এক ভয়ংকৰ সংঘৰ্ষত এজন লোকৰ মৃত্যু আৰু 12 জন আহত হোৱা বুলি জানিব পৰা গৈছে। বিবাহ অনুষ্ঠানলৈ যোৱা এখন টেম্প আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই ঘটনা ঘটে। অসমৰ ৰাজনীতি আৰু উন্নয়ন খণ্ডতো ডাঙৰ আপডেট আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ পিছতে নতুন উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সংকেত দিছে। ৰাজ্যত চাকৰি, পথ নিৰ্মাণ, ডিজিটেল সেৱা আৰু বিনিয়োগ বৃদ্ধি কৰাৰ ওপৰত চৰকাৰ গুৰুত্ব দিব বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অসমবাসীৰ বাবে ডাঙৰ সুখবৰ আহিছে। অসমত 47,000 কোটিতকৈও অধিক টকাৰ বৃহৎ উন্নয়ন প্ৰকল্প ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত আছে শিলং শিলচৰ কৰিডৰ, আছাম মালা 3.0 আৰু নতুন পৰিবহণ আৰু পথ উন্নয়ন আঁচনি। এতিয়া চাওঁ আহক ফাৰ্ষ্ট 30 নিউজ হেডলাইনছ। গুৱাহাটীত নতুন ফ্লাইঅভাৰ নিৰ্মাণৰ কাম দ্ৰুত ৱেডাৰ এলাৰ্ট আপডেট। অসমত বৰষুণ আৰু ধুমুহাৰ সতৰ্কতা জাৰি কৰা হৈছে। IMD আৰু আছমাৰৰ তথ্য অনুসৰি শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ আৰু ডিমা হাছাও জিলাত অৰেঞ্জ আলাৰ্ট জাৰি কৰা হৈছে। এই অঞ্চলসমূহত বজ্ৰপাত, জোৰ বতাহ আৰু অতি ভাৰী বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, কামৰূপ, নলবাৰী, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত য়েলো আলাৰ্ট জাৰি কৰা হৈছে। স্থানীয় প্ৰশাসনে লোকসকলক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে।